মই জ্যোতি বিন্দাস লাইফলৈ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ আজি ভিডিঅ'টো ভাল লাগিব আৰু যদি আপোনালোকৰ আজি ভিডিঅ'টো চাই ভাল লাগে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব যদি কোনোবাই চোৱাটো বিচাৰে আৰু যিসকলে নতুনকৈ আজি চেনেলটো চাইছে মোৰ ভিডিঅ' তেওঁলোকে প্লিজ মোৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো টিপি দিব, তেতিয়া মোৰ নতুন ভিডিঅ'খিনি সকলোৱে আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব। তেতিয়াহ'লে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকেইদিন বহুতে কৈ আছিলে বা তোমাৰ ভিডিঅ' দিয়া নাই হয়, এইকেইদিন আমাৰ যোৰহাটৰ বতৰ একদম ভাল নহয়। 4-5 দিনতকৈ বেছিয়ে হ'ব, বহুত বেছি বৰষুণ দি আছে আৰু মানে মনটো ভাল নালাগে, সেমেকা লাগি আছিল। সেইটো কাৰণে ভিডিঅ' আপোনালোকৰ মাজলৈ দিব পৰা নাছিলোঁ আৰু ভিডিঅ' নিদিলে মোৰো মনটো বেয়া লাগে, যিহেতু সদায় এটা ভিডিঅ' মই দিব বিচাৰোঁ, যিহেতু মই আপোনালোকৰ লগত কথা পাতি কিবা এটা ভাল লাগে, সেইটো কাৰণে মোক সদায় মই এটা ভিডিঅ' দিব বিচাৰোঁ। কিন্তু এনেকুৱা মানে সেমেকা লাগিলেও ভিডিঅ' দিব মন নাযায়, সেইটো কাৰণে ভিডিঅ'খিনি দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ নাই, আজি এটা ব্লগ আৰম্ভ কৰোঁ আৰু সেইটো কাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু বহুতে কৈ আছিলে বিভুৰ দুষ্টামিখিনি মিছ কৰিছোঁ বা বিভুক দেখাব, বিভুৱেনো কি কৰি আছে দিনটো, তেতিয়াহ'লে আজি চাবলৈ পাব বুলি ভাবিছোঁ বিভুক। আপোনালোকৰ বিভুৰ প্ৰতি থকা মৰমখিনি দেখি মোক বহুত বেছি ভাল লাগিছে আৰু তেতিয়াহ'লে আজিৰ মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু সম্পূৰ্ণকৈ চাব। আৰু আগতে মই এবাৰ ক'লোৱেই, যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে প্লিজ এটা লাইক কৰি দিব। আৰু কালি কি হ'ল জানেনে নাই, কালি মানে আমাৰ যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ বুলি শুনিলোঁ, কিন্তু প্ৰথমতেতো গম নাপাওঁ ন। প্ৰথমতে ৰাতিপুৱা শুই উঠিছোঁ, গোটেই ঘৰটো মানে পানী। তাৰপিছত মই মানে কি কৰোঁ, ঘৰ মুচিলে মানে সদায় এনেকুৱা পৰুৱা বা পোক চোক মৰিবৰ কাৰণে আৰু নিগেটিভ এনাৰ্জি যাবৰ কাৰণে মই ঘৰ মুচিলে অকণমান নিমখ দি লওঁ। সেইটো কাৰণে মায়ে মোক ক'লে, তুমি যে নিমখ দিয়াৰ কাৰণে এইখিনি পানী ওলাইছে নেকি। তাৰপিছত ময়ো প্ৰথমতে ভাবিলোঁ হয় চাগে দেই, মই নিমখ দিয়াৰ কাৰণে চাগে এইটো কণ্ডিশ্যন হৈছে। ভয়ো লাগি আছিলে যে মায়ে মোক এতিয়া গালি পাৰিব চাগে, কেলৈ নিমখ দি এনেকুৱা কৰিলা বুলি। তাৰপিছত লৰালৰিকে মায়ে কোৱাৰ পিছত মই ঘৰটো এবাৰ মুচিলোঁ। তাৰপিছত মুচি দেখিছোঁ আকৌ একেটা অৱস্থা। তাৰপিছত অলপ দেৰি পিছত মায়ে আকৌ এবাৰ মুচিলে, তেতিয়া বাজিছে প্ৰায় 10:30-11 মান বাজিছে। তাৰপিছত আকৌ মুচিছোঁ, নাই একেই অৱস্থা। তাৰপিছত ইফালে বিভুৰ উৎপাত আছে, বিভুক লাগে পকাত খোজকাঢ়িবলৈ, দৌৰিবলৈ, সেইখিনিতো আছেই। তাৰপিছত নাই কি হৈছে মানে চিন্তাও হৈছে আৰু মানুহক ক'বলৈও বেয়া লাগিছে, লাজো লাগিছে, কিবা হৈছে আৰু আজিলৈকে এনেকুৱা কণ্ডিশ্যন দেখাই নাই। আৰু মায়ে কৈছে বোলে প্ৰতি বছৰে হোৱাহেঁতেনো বেলেগ আছিল, এইবাৰ এইটো কি হ'ল মানে। তাৰপিছত পানী ওলাবলগীয়াওতো আমাৰ কণ্ডিশ্যন একদম হেৰি নহয়। তাৰপিছত ভাবিলোঁ কি হৈছে, ভাবি মানে প্ৰায় 11:30 মান বজাত এনেই বহি আছিলোঁ, বহি থাকোঁতে ফেচবুকটো খুলিছোঁ, দেখিছোঁ যে গোটেই মানুহখিনিয়ে দিছে। তাৰ আগলৈকে গমেই নাপাওঁ, তেতিয়া বহুত মানুহে দিছে আপোনালোকৰ পকা ভিজিছে নেকি। তাৰপিছত হোৱাটছএপটো খুলিছোঁ, হোৱাটছএপটোতো মানে সকলোৰে এটাই ষ্টেটাছ যে পকাখন তিতি গৈছে, কি হৈছে। মানে পিছতহে গম পাইছোঁ যে কালি জলবায়ুটোৰ হেৰি কাৰণে চাগে এনেকুৱা এটা হৈছিল, আৰ্দ্ৰতাটোৰ কাৰণে, আৰু বহুত বেছি এইকেইদিন ৰ'দ দিব পৰা নাছিল আৰু মানে কিবা এটা উৎপন্ন হৈছে বুলি কৈছে। মানে তেতিয়া গম পাইছোঁ যে এইটো কাৰণে এইটো হৈছিলে। মানে আচৰিত লাগিলে আৰু এইটো কোনো ভয় খাবলগীয়া নাই বুলি ক'লে বাৰু পিছত বতৰ বিজ্ঞানীয়ে। কিন্তু মানে নাভূত নাচুত ঘটনা এইবাৰ দেখিলোঁ। আজিলৈকে মই এনেধৰণে পকা ঘমা দেখা নাছিলোঁ, কালি ফাৰ্ষ্ট দেখিছোঁ। আৰু মানে প্ৰথমতে মানে বিৰাট ভয় লাগিছিলে আৰু মোৰ মানে এইটো ডাঙৰ মিষ্টেক বুলি ভাবি আছিলোঁ, মই কেলে কৰিলোঁ মানে ভয় লাগি আছিল। যেতিয়া চবৰে মানে দেখিছোঁ নহয়, তেতিয়াহে মোৰ মনটো ভাল লাগিছে, বা বাচিলোঁ আৰু নহ'লে যে কি হ'ল হয়, তেনেকুৱা ভাবি আছিলোঁ। তাৰপিছত আপোনালোকক কাৰ এনেকুৱা হৈছিলে আপোনালোকে জনাব দেই। কালি মানে মই বিৰাট ভয় খালোঁ আৰু বিশেষকৈ মানে বিভুৰ কাৰণে বেছি। আৰু যদি আজিও হৈ থাকিলেহেঁতেন নহয়, আমি মৰি গ'লোহেঁতেন। মানে বিভুক মানে ৰখাটোৱে মুস্কিল হৈ গৈছিলে। আৰু পিছত মানে 7টা বজাত নিউজত চাবলৈ পালোঁ যে গোলাঘাট, যোৰহাট আৰু শিৱসাগৰত এনেকুৱা হৈছিলে বহুত জেগাত। আৰু মোৰ ঘৰ হৈছে যোৰহাটত। আমাৰ যোৰহাটতো মানে নোহোৱা নায়েই, চবৰে ঘৰতে এইটো কণ্ডিশ্যন হ'ল বুলি আবেলিলৈকে শুনিবলৈ পালোঁ। আৰু কাৰ কালি এনেকুৱা কণ্ডিশ্যন মোৰ নিচিনা হ'ল, ঘৰ মুচিয়ে থাকিলে আপোনালোকে জনাব কমেণ্টত।
তেতিয়া ময়ো জানিব পাৰিম মোৰ নিচিনাকৈ কাৰ এনেকুৱা হ'ল। ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানখিনি কথা পতাৰ পিছত ষ্টাৰ্ট কৰি দিলোঁ আৰু ষ্টাৰ্ট কৰিমকৈ 3বাৰ হ'ল চাগে মই ষ্টাৰ্ট কৰিম বুলি কোৱা। আৰু আজি এটলিষ্ট ৰ'দটো আহিছে, এয়া চবতে যোৰহাটত এয়া ৰ'দ হৈছে। আৰু বহুত দিনৰ মূৰত আজি কাপোৰখিনি ৰ'দত দি আহিলোঁ। মানে কি একদম পূৰা সেমেকা গোন্ধাই যোৱা নিচিনা হৈ গৈছিলে। মানে এই ডাৱৰীয়া বতৰত যে গোন্ধ এটা মাৰে ন, তেনেকুৱা এটা আৰু ভাল নালাগে। চ' আজি গোটেই কাপোৰখিনি ৰ'দত দিছোঁ। আৰু বিভু যে কিমান কাপোৰ ওলাইছে নহয়, ইমান বেছি সি লেতেৰা কৰিছে। আৰু মানে আৰু ডাৱৰীয়া বতৰত সি পেনত বহুত বেছি পেচাব কৰে, সেইকাৰণে পেণ্টখিনিও ওলাই গৈছে। সেইখিনি মই ধুই মেলি ল'লোঁ। আৰু তেতিয়াহ'লে ব'লকচোন বিভুৱে কি কৰি আছে আপোনালোকক লৈ যাম বিভুৰ ওচৰলৈ, চাই থাকক। এইটো বিভু মোক কোচত উঠিলেহি। আপোনালোকে বহুত দিন বোলে বিভুক দেখা নাই। আৰু বিভুৱে চাওক মোবাইলটো দেখাৰ লগে লগে গান চাই। দিম আৰু তোমাক চবেই দেখা নাই বুলি কৈছে। হাই কৈ দিয়া, হাই কৈ দিয়া। গান মই আইতা মোবাইলটোত গান লগাই দিম। আৰু এয়া বিভুক গান চাবলৈ লাগে। আৰু বিভুৱে টিপি দিয়ে এইটো টিপি দে। আৰু তেতিয়াহ'লে কি চাবা তুমি? কি চাই ভাল পোৱা কৈ দিয়া। হয়নে কয়তো নাচি দেখাই দিয়া, তেতিয়া মই দিম। হয়নে কথাটি ক, নাচি দিয়া আকৌ, তেতিয়াই দিম। আৰু আমাৰ বিভুৱে বহুত ধুনীয়া নাচে ন, হয়নে? এইয়া আৰু বিভুৱে আজি চোৱা আছি দিম। আৰু বিভুৱে আজি নতুন গেঞ্জি পিন্ধিছা ন? আজি নতুন গেঞ্জি পিন্ধিছা নি? তেতিয়াহ'লে বিভুৱে উৎপাত কৰিছে। বিভুক মই এটা গান লগাই দিওঁ, তাৰপিছত আপোনালোকক বিভু নচা দেখাই দিম ন। আৰু এতিয়া পাকঘৰলৈ যাওঁ। পাকঘৰত আজি কি বনি আছে? পাকঘৰলৈ যোৱাৰ আগত আমাৰ বিভুৱে খানা বনালে। এইয়া খানা বনালে। আৰু বিভুৱে আজি কি খানা বনাইছে কৈ দিয়া কি বনাইছা? আজি বিভুৱে এইয়া পিঁয়াজ ভাজি বনাইছে ন, হয় নাই? আৰু মই এতিয়া চাওঁগৈ পাকঘৰত কিনো বনাই আছে মায়ে। এয়া বনাই আছে মায়ে, মাছ ফ্ৰাই কৰি আছে। আৰু এইফালে বনাই আছে কিনো, এইফালে বনাই আছে দাইল। এইফালে চাগে মাছৰ জোল বনাব, বিলাহী পিঁয়াজ ৰেডি কৰি থৈছে। আৰু এইফালে মাছ ফ্ৰাই কৰি থৈ দিলে। আজি চাগে আমি মানে পাকঘৰলৈ আহি গম পালোঁ আজি মাছ দাইল এনেকেই থুলমূলকৈ আমাৰ চলি যাব। আৰু আপোনালোকে আজি ভাত কিহে খালে কমেণ্টত জনাব। নতুন কিবা স্পেচিয়েল খাইছে নেকি? আমাৰ আজি একো নাই। মাছে দাইলে আৰু ভাজি চাজি বনাব চাগে মায়ে, সেইটো দেখা নাই বাৰু। ভাতৰ পাতত যদি এবাৰ দেখাব পাৰোঁ, ভিডিঅ' কৰিব পাৰোঁ, বিভুৱে যদি উৎপাত নকৰে তেতিয়াহ'লে আপোনালোকক এবাৰ দেখাম। আৰু যদি নোৱাৰোঁ আৰু নোৱাৰোৱেই, মানে বিভুৰ ওপৰতে কথা আৰু চব। আৰু বিভুৱে আজি পূৰা কান্দিলে ন বিভু? আজি বিভু পূৰা কান্দিলা ন? আজি বিভুৱে কন্দা কাৰণটো কি কৈ দিয়া? বিভুৱে আজি গা নকৰে। আৰু গা কৰিবলৈ পোৱাৰ কাৰণে মানে তাৰ গা ধুব মন নাই। তাৰ বোলে বুবু হৈছে, সি আমাক কৈছে বোলে তাৰ বুবু হৈছে আৰু সি গা নুধুৱে। সেইটো কাৰণে আজি সি পূৰা কান্দিছে, গা নুধুৱে। কান্দি তাক হেল্লা হেঁচা কৰি আমি গাটো ধুৱাই আনিছোঁ। আৰু ইমান মানে এই ডাৱৰীয়া বতৰত যে ল'ৰা ছোৱালীবিলাকৰো কিবা একদম লেতেৰা লাগি যায়। মানে গোটেই ঘৰ দুৱাৰৰ পৰা ধৰি মানে চব লেতেৰা লাগিছে। এইফালে পাকঘৰৰ পৰা ওলাই আহি এইমাত্ৰ আহিছোঁ বাৰাণ্ডালৈ পিছফালৰ। আৰু এটা দেখিলোঁ কঁঠালৰ মুচি। এইটো কঁঠালৰ মুচিটো কাইলৈ খাম চাগে। আৰু যদি ৰেচিপিটো কাইলৈ দিব পাৰোঁ আপোনালোকক দিম। আৰু এটা বস্তু আপোনালোকক দেখাম চাব দেই। আমাৰ বাৰু পিছফালখন আপোনালোকক মই দেখায়ে থাকোঁ প্ৰায়ে। আৰু আমাৰ নহয় পদুনাখিনি ইমান ধুনীয়া হৈছে। পদুনা গছজোপা মানে ইমান ধুনীয়া হৈছে, আপোনালোকক মোক দেখাবলৈ মন গ'ল চাব দেই। ইমান হৈছে, চব কিমানখিনি হৈ গৈছে বা
বহুত ডাঙৰ হৈ গৈছে মানে একদম পদুনাখিনি। আৰু কোনে পদুনা চাটনি খাই ভাল পায় বাৰু ক'বচোন। আৰু এইফালে আমাৰ এইজোপা কি হ'ব চাগে, এইজোপা ফ্ৰেঞ্চবিন হ'ব নি, ফ্ৰেঞ্চবিনৰ গছ হ'ব চাগে দেই। এইজোপা হৈছে মানে এইজোপা চব ধুনীয়াকৈ হৈছে, দুজোপা লগাইছে দেউতাই আৰু এই দুজোপাও হৈ গৈছে ধুনীয়াকৈ। আৰু এটা বস্তু দেখাম ৰ'ব, আমাৰ বাৰু দাংবডি লাগি আছে, দাংবডি আপোনালোকক দেখাইছিলোঁ। আৰু এথোক কল লাগিছে, ৰ'ব দেই, কল থকা মই দেখাই ল'ম। এইথোক চব কল লাগিছে আমাৰ, এইথোক আমাৰ জাহাজী কল লাগি আছে। আৰু কলডিলটো কাটিলে, আৰু এইটো কলথোক। আৰু কলথোক পকাৰ পিছত আপোনালোকক দেখাম বাৰু কেনেকৈ পকাই, গছতে পকিবলৈ দিয়েনে পিছত পকাই, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু পিছত। আৰু আমাৰ এটা টিকলা বুবু মাইনা আছে চাব দেই, এইটো চোৱা, এইটো মেও মেও কৈ দিয়া, মেও মেও কৈ দিয়া। আৰু তোমাক দেখাই দিছোঁ চোৱা, সেইটো চোৱা। আজি আমাৰ ফুচকিকো দেখাই দিলোঁ, আৰু দেখাই দিলোঁ আপোনালোকক। আমাৰ পেটেলাটোক চাব নি, আমাৰ পেটেলাটোক দেখাই দিছোঁ ৰ'ব, এইটো আমাৰ পেটেলাটো পেটটোহে দেখিছে দেখোন। মই উঠিব লাগিব মানে চাপৰ যে মই, তোমাতকৈ মই কিমান চাপৰ দেখাই দিয়া বা, ইমানকণতহে থাকোঁ মই। আৰু এইটো চব পেটেলা, আমাৰ পেটেলা নোলায়েই মানে, অকণমান কেমেৰালৈ লাজ কৰে যে, সেইটো কাৰণে। আৰু টনা আজোৰা কৰি অকণমান দেখাওঁ আৰু আপোনালোকক ন, চিনাকি কৰি দিব লাগে নহয়। আৰু সুধিও থাকে ভিনদেউক দেখাবা দেখাবা, মানে চব দেখাই দিলোঁ আৰু। আৰু আজি ৰ'দটো দেখি বিৰাট ভাল লাগিছে দেই, ভাল লাগিছে মানে একদম এইকেইদিন গেলগেলীয়া হৈ গৈছিলে যে, বহুত ভাল লাগিছে আৰু দেখি মানে সন্তুষ্ট। আৰু তেতিয়াহ'লে চাই থাকক আজি ভিডিঅ'টো কি কৰি থাকোঁ। এই বৰ বিশেষ কৰিবলগীয়া একোৱেই নাই, কাৰণ ওলাই যাবলৈ যে ক'লৈকো যাবলৈই নাপাওঁ, আৰু কি কৰিমনো, সেইটো কাৰণে বৰ বিশেষ একো। আৰু আমাৰ দহি কচিখিনি চব এইখিনি এদিন খাম ৰ তহঁতক। মই আহি আছোঁ আৰু দেই বাৰীৰ ফালে। আৰু আমাৰ জলকীয়া লাগিছে চব নি, জলকীয়াটো এইজোপা আমাৰ জলকীয়া লাগিছে চব। আইও ইমান মহো, খাবই মহ সোপাই আমাক, ডবল কৰি পেলাব। এইটো পখিলা চোৱা, পখিলা পখিলা, মোৰ নাম পখিলা, মই থাকোঁ উৰি। কোনে কোনে পঢ়িছিলা? মই ল'ৰাক এতিয়াও শিকাওঁ, পখিলা দেখিলে ভাল লাগে কিবা এটা, উৰি 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 উৰি। আৰু এতিয়াতো আমাৰ বয়সটো বাঢ়ি গৈ থাকিব ন, কম হয়তো গৈ নাথাকে। এই বুঢ়াকালত এইখিনিকে ভিডিঅ' চাই থাকিম আৰু, সেইটো কাৰণে মানে সময়খিনি ধৰি ৰাখিবলৈ চাইছোঁ ভিডিঅ'ৰ যোগেদি। এনেই সাধাৰণকৈ ভিডিঅ' বনালে মানে ডিলিট হৈ যায় যে, ভিডিঅ'বিলাক নাথাকে, সেইটো কাৰণে ভাবিলোঁ এনেদৰে মধুৰ সময়খিনি ৰাখি থওঁ। আৰু এটা বস্তু দেখাম ৰ'ব দেই, আৰু বস্তু এটা আছে, এইটো আছে নাই আনাছে এটা পাৰি, বহুত বোলে ওপৰত আছে, একদম বগী জামুজোপা। আৰু খাই ইমান ভাল লাগে, মই খাই বিৰাট ভাল পাওঁ, আৰু ল'ৰাই খাই ভাল পায়। এতিয়া বোলে পাৰিব নোৱাৰে বোলে, বহুত ওপৰত আছে বোলে, সেইটো কাৰণে তলতে লাগি থাকিলে আকৌ দেখাম দেই। আৰু আপোনালোকক যে কৈছিলোঁ মুৰ্গী পোৱালি, মুৰ্গীবোৰ চব মৰি থাকিলে আমাৰ, এটাও নাই, চব চেটেপ। এক পাক মাৰিলোঁ, আৰু অকণমান যি পাৰোঁ দেখাইছোঁ আৰু আপোনালোকক। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আমাৰ বিভু কোনটো? অঁ, আৰু ধুনীয়া লাগিছে চশমাযোৰ পিন্ধি, দেখাই দিয়া, আকৌ পিন্ধি দিয়া। অঁ, কি চুচু হৈছে? হা, আহা চুচু কৰি ল'বা, আহা।
আকৌ কৈ দিয়া ইচ্ছা ইমান মৰম লাগিছেনে মালে কেলে মৰম লাগিছে চাওঁ কিমান মৰম লাগিছে কিমান আৰু বিভু বোলে মাকালে মৰম লাগিছে অ' নবু হয়নে গাড়ী লৈ ক'লৈ যাবা অঁ আৰু মোলৈ কি আনিবা ম'ম' আনিবা কেইটা আনিবা ম'ম' কেইটা ম'ম' আনিবা দুটা ম'ম' বা আৰু তোমালৈ কেইটা আনিবা আৰু বিভু ম'ম' আনিবলৈ গৈছে দেই বাই বাই এতিয়া খাবলৈ লৈছোঁ ভাত চবেই ভাত খাই আজৰি এইফালে আছে মাছৰ চব্জি বিলাহী আৰু পিঁয়াজ দি এয়া আছে মচুৰ দাইল আৰু ভাত আজি হৈছে চিম্পুল খানা এনেকৈ আজি দিনটো চলাই দিওঁ কালি ডাৱৰীয়া বতৰ থকাৰ কাৰণে কালি মাংস খালোঁৱেই আজি এনেকৈ মই খাওঁ বোলো আপোনালোককো দেখাই দিওঁ দুপৰীয়া সাঁজটো কিহে খাইছোঁ এয়া তেতিয়াহ'লে মই পটাপট খাই লওঁ ভাতকেইটা ভাত চাত খাই আজৰি আৰু ইমান ধুনীয়াকৈ আগবেলা ৰ'দ দি আছিলে আৰু এতিয়া বতৰটো পূৰা আকৌ সেমেকি আহিছে চব দেই মই আপোনালোকক দেখাই দিম আৰু আমাৰ নহয় বতৰ আজি ডাৱৰীয়া এতিয়া আকৌ হৈ গ'ল ইমান ধুনীয়াকৈ আগবেলা ৰ'দ দিছিলে এতিয়া চব আকৌ সেমেকি আহিছে মানে 2টা বজাৰ লগে লগে বতৰেও কৈ দিয়ে যে তহঁতি নোলাবি আৰু দেই ভিতৰতে সোমাই থাক তেতিয়াহ'লে মই কাপোৰকেইটা লৈ লওঁ আৰু ওপৰত একেবাৰে ওপৰত সেইটো আনি লওঁ ৰ'ব গোটেই কাপোৰ মানে এইকেইদিন যে ৰ'দ দিয়া নাছিল ন মানে গোটেই কাপোৰখিনি আকৌ উলিয়াই দিবলগীয়া হ'ল আৰু 2টা বজাৰ লগে লগে বতৰে যেনেকৈ চৰকাৰে ওলাবলৈ মানা কৰে 12টা বজাত আৰু গাঁৱত 2টা বজাত সিহঁত বতৰে ইংগিত দিছে যে তহঁতি নোলাবি দেই সোমাই থাক মানে বতৰেও কাৰফিউ দি দিছে ৰ'দৰ পৰা গৈ দেখিও ডাৱৰীয়া হৈ গ'ল তেতিয়াহ'লে চাই থাকক আৰু ভিডিঅ'টো কি কৰি থাকোঁ গধূলিলৈকে আপোনালোকক দেখাই থাকিম বুলি ভাবিছোঁ এয়া ধুইছিলোঁ আজি আঁঠুৱাটো লৈ লওঁ আৰু তলতটো মাজত কিমানখিনি কাপোৰ মেলি থোৱা আছে দেখুৱালোঁ একদম পূৰা সৰু সৰুকৈ বৰষুণ দিব এতিয়া দেই আঁঠুৱাটো লৈ লওঁ আঁঠুৱাটো লৈ লৈছোঁ আৰু বৰষুণে কিনকিনকৈ পেলালেই আৰু দেউতা ভাগৰ পেণ্ট এটা আছে সেইটো লৈ লওঁ আৰু কালি ইমান পানী বস্তাবিলাক ৰ'দত দিছিলে সেইটো বস্তাটো লৈ লৈছোঁ নহ'লে বৰষুণে আকৌ তিয়াই পেলাব ইয়াত আৰু কিবা কিবি আছে নি বাৰু নাই ইয়াত বাৰু বহুত বেছি কাপোৰ নাছিল সেইটো কাৰণে পটককৈ ল'ব পাৰিলোঁ আৰু মাজত যিমানখিনি কাপোৰ আছে নহয় মোৰ মানে কিবা লাগি যাবগৈ আৰু সেই সোপা নিওঁতে তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো দেই এতিয়া আমি খাই উঠি আপোনালোকক দেখুৱালোঁ ওপৰৰ পৰা কাপোৰকেইটা আনি ল'লোঁ এই মাত্ৰ এয়া চাওক মই এতিয়া নতুন পিল বিভু মই বিচনাত বাগৰ দিছোঁ আৰু বিভুৱে মোক এইবিলাক উৎপাত কৰি আছে আৰু বিভুৱে আজি কি পিন্ধিছে চাব দেই আজি বিভু কি পিন্ধিছে দেখাই দিয়া অ' বিভু দেখাই দিয়া কি পিন্ধিছা বিভু দেখাই দিয়া
ঐ তোমাৰ মাইনা পেণ্টটো দেখাই দিয়া কি কথা কি কৰিছা তোমাৰ মাইনা পেণ্টটো দেখাই দিয়া আৰু আজি বিহুৱে কি বুলিছে চাব দেই এইটো মাইনা পেণ্ট পিন্ধিছে বিহুৱেটো মাইনা পেণ্ট দেখাই দিয়া আকৌ আৰু বিহুৰ এই পেণ্টটো তাৰ জন্ম সময়ৰে কাপোৰৰ পেণ্ট কি আজি পিন্ধিছে দেই আৰু এইফালে দি আছে পূৰা বৰষুণ ৰ'ব দেখা দিছে বাহিৰত পূৰা বৰষুণ দিছে বিহু বৰষুণ দিছে ন হা মই দেখাই দিম মই দেখালোঁ এয়া বিহুৱে আপোনালোকক দেখাই দিছে আৰু আজি বিহুৱে চব ফুট লৈ আছে তোমাৰ ফুটটো দেখাই দিয়া আকৌ আজি তুমি ফুট লৈ আছা আজি আমাৰ বিহু কি গাৰ্লছ এজনী বিভুলি আজি এজনী বিভুলি আৰু পাপা নাম অঁ সেইটো ফুট আৰু বিভু নাম কি পাপা নামটো কি কৈ দিয়া পাপা নামটো লাইট গুচি গ'ল আৰু বিভু বোলে পাপাকৰ নামটো কি বিভু পাপাকৰ নামটো কি কৈ দিয়া বেবী মাইনা বোলে অ' আকৌ গ'ল আকৌ আহিছে লাইটটো গ'ল এতিয়া ভিডিঅ' কৰিলে আন্ধাৰ দেখাব নিগনি মাইনা দেই নিগনি মাইনে মোক ভিক্স মৰ্টন দিছে কিন্তু মুলি দিছা নি আৰু বিভুৱেটো ভিক্স মৰ্টন দিছে মানে কালি মই এটা খালোঁ ডিঙিটো অকণমান কিবা কিবি লাগি থকাৰ কাৰণে ই এতিয়া মোক আকৌ তুমিও খাবা সেইটো কাৰণে সি আকৌ আনিলে কিন্তু মোৰ বাহানালৈ সিহে খাব এতিয়া মোক দিবা নি খাই থৈ দিলে টপককৈ আবেলি কিবা এটা মিঠা খাবলৈ মন গৈছে আৰু এয়া বিহু মোৰ পিছে আহিলে এইজনা যে একদম মোৰ ওচৰত থাকি মানে এৰি একদম থাকিব নোৱাৰে এতিয়া ভাবিলোঁ মিঠা কিবা এটা বস্তু বনাই দিওঁ ইমান কিবা এটা খাব মন গৈ আছে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কি বনাম বৰ বেছি স্পেচিয়েল একো নাই সাধাৰণ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ চাই থাকক কিনো বনাওঁ এতিয়া চাহৰ লগত খাবলৈ এতিয়া মই বনাবলৈ লৈছোঁ এটা কল আৰু লৈছোঁ এটা ব্ৰেডৰ পেকেট আৰু ল'ম লং ইলাচি আৰু বৰ বিশেষ বস্তু নলওঁ এই কলটো সৰু সৰুকৈ কাটি ল'ম ঐ ৰ'বা এই কলটো সৰু সৰুকৈ মই কাটি ল'ম মোৰ বিহু মাজে মাজে আহি দিগদাৰ দি থাকে চ' অকণমান দিগদাৰ হ'ব এই কলকেইটা মই এনেকৈ সৰু সৰুকৈ কাটি ল'ম সৰু সৰুকৈ কাটি ইয়াত মই অকণমান পিচি ল'ম মিক্সিত ইয়াত কলটো আৰু চেনি দিম আৰু বৰ বেছি বস্তু নিদিওঁ আপোনালোকে চাই থাকিব মই দেখাই থাকিম এইখিনি তেতিয়াহ'লে মই পটককৈ পিচি লওঁ তাৰপিছত আকৌ আহি আছোঁ আপোনালোকক দেখাবলৈ এতিয়া মই মিক্সি দেখিবলৈ পাইছে নে ৰ'ব এইটো মিক্সিত কল আৰু চেনি দিলোঁ আৰু অলপ দিম গাখীৰ ৰ'ব দেখাই দিছোঁ ভালকৈ অলপ নিজে কৰিছোঁ কাৰণে অসুবিধা হৈছে এয়া মই দি দিম গাখীৰ আমুল তাজা গাখীৰ অলপ দিম আমুল তাজা গাখীৰ অলপ দিম আৰু ইয়াক পিচি ল'ম এতিয়া মই গেছটো অন কৰিলোঁ অন কৰি পেলাই এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন পাতি দিয়াৰ পিছত মই পিচি লোৱা যিটো কল আৰু গাখীৰ চেনিৰ পেষ্ট আছিল সেইটো দি দিছোঁ আৰু ইয়াত মই অকণমান পানী দিম ইয়াক মই এতিয়া উতলিবলৈ দিম আৰু ইয়াত এতিয়া মই বৰ্তমান একো নিদিওঁ ই অকণমান উতলি লওক অকণমান উতলি লওক
এতিয়া গাখীৰখিনি মই অকণমান উতলিবলৈ দিম। এতিয়া মই ব্ৰেড লৈছোঁ 5টা আৰু এই ব্ৰেডকেইটা মই এটা সৰু কাপ লৈছোঁ আৰু সৰু কাপটো দি মই ইয়াত এটা এই ব্ৰেডখনৰ ওপৰত বহাই দিছোঁ আৰু এনেদৰে হেঁচা মাৰি দিম। আপোনালোকে কাপো ল'ব পাৰে নাইবা এটা সৰু সাইজৰ গিলাচো ল'ব পাৰে। এনেদৰে ৰাউণ্ড কৰি ল'ম। এইটো এটা ৰাউণ্ড। এনেদৰে মই গোটেইকেইটা ৰাউণ্ড কৰি ল'ম। এনেদৰে মই গোটেইকেইটা ৰাউণ্ড কৰি লওঁ। এতিয়া মই এয়া 5টা গোল গোল কৰি ল'লোঁ। এতিয়া আকৌ আমি এইটো ব্ৰেডটোতো ৰেডি হৈ গ'ল। আকৌ আমি যাম এই গাখীৰখিনিলৈ। এতিয়া গাখীৰখিনি কিমান ৰেডি হৈছে ইয়াক চাম। গাখীৰখিনি এয়া চব উতল আহিছে। ইয়াত অলৰেডি চেনি দিয়াই আছে আৰু মন কৰিলে আপোনালোকে ইয়াত আৰু অকণমান চেনি দি দিব পাৰে। মই আৰু অকণমান চেনি দি দিছোঁ কাৰণ মোৰ মিঠা খাব মন গৈছে আৰু যিসকলে মিঠাটো কম খায় তেওঁলোকে চেনিটো কমকৈ ইউজ কৰিব। মই মিঠা খাই ভাল পাওঁ, সেইটো কাৰণে মিঠাটো অকণমান বেছিকৈ দিছোঁ আৰু খুব এতিয়া মিঠা খাবলৈ মন গৈছে সেইটো কাৰণে এইটো দিছোঁ। এয়া মিঠা আৰু মই ইয়াত এতিয়া দিম এইটো কাষ্টাৰ্ড পাউডাৰ। এয়া মই কাষ্টাৰ্ড পাউডাৰ এচামুচ আৰু 2 নম্বৰ চামুচ পূৰা এচামুচ দিয়া নাই, মানে এচামুচ আধা দিছোঁ। আৰু এইখিনি মই এতিয়া আমাৰ গেছটোতো ল' ফ্লেমতে আছে। এইখিনি মই এতিয়া মিক্স কৰি দিম। এইখিনি এতিয়া লাহে লাহে লৰাই থাকিম। ইয়াক এতিয়া লৰাই থাকিব লাগিব, নহ'লে ই লাগি ধৰিব। ইয়াক এতিয়া মই তেতিয়াহ'লে লাহে লাহে লৰাই লওঁ। একেবাৰে আপোনালোকক মাজে মাজে মই দেখাই থাকিম। এতিয়া মোৰ এই গাখীৰৰ পেষ্টটো ৰেডি হৈ গৈছে। ইয়াত আপোনালোকে ডালিমো দিব পাৰে, কিন্তু মোৰ ওচৰত ডালিম নাই বৰ্তমান, যিহেতু লকডাউনৰ কাৰণে ইমান যাব পৰা নাই। মই ইয়াৰে কাম চলাই দিম। এতিয়া মোৰ এইটো ৰেডি হৈ গ'ল। এতিয়া মই চাব কেনেদৰে ইয়াক বনাম। এতিয়া মই আকৌ আহিছোঁ এই ব্ৰেডখিনিৰ ওপৰলৈ। আৰু এই মই পেষ্টটো ইয়াৰ ওপৰত দি দিম। ইয়াৰ ওপৰত মই লাহে লাহে ঢালি দিছোঁ। আৰু ইয়াত আৰু দুটামান দিব পাৰিম। আৰু ইয়াক মই অকণমান দেৰি ঠাণ্ডা ৰ'ব, আপোনালোকক চব ভালকৈ দেখাই দিম। এটা মিঠাই ৰেডি হৈ গ'ল। এইটো একদম টেষ্টি ৰসমলাই নিচিনা লাগিব খাই, আৰু অকণমান থাকি গৈছে। মই আৰু দুটামানত দিব পাৰিম, দেখিছেনে? আৰু
কিমান ধুনীয়া লাগিছে চব দেখিবলৈ। আৰু এতিয়া আমি ইয়াত খাই চাব পাৰোঁ। সৰু সৰু প্লেটকেইখনত মই ৰেডি কৰি দিম, ৰ'ব। কিমান ধুনীয়া লাগিছে ন, দেখিবলৈ কিবা এটা ভাল লাগিছে, খাওঁ খাওঁ লাগি গৈছে। আৰু ইয়াত আপোনালোকে সজাবলৈ মই এটা চেৰি দিব পাৰিলোহেঁতেন, বৰ্তমান এতিয়া চেৰি মোৰ ওচৰত নাই, সেইটো কাৰণে চেৰি দিব নোৱাৰিম। চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু মোৰ ভাগৰটো মই লৈ আহিছোঁ খাবলৈ, আপোনালোকক ক'বলৈ। চাহকাপ মায়ে বনাই আছে, মই বোলো আপোনালোকক ৰিভিউটো দি লওঁ কেনেকুৱা হৈছে খাবলৈ। খাবলৈ বিৰাট টেষ্টি হৈছে, বিৰাট ধুনীয়া হৈছে। একদম ঘৰতে, যিহেতু এতিয়া হোটেল চোটেল যাব নোৱাৰে, ঘৰতে এনেকুৱা এনেকুৱা মিঠা খাবলৈ মন গ'লে আপোনালোকে বনাব পাৰে। বিৰাট ধুনীয়া হৈছে খাবলৈ। আৰু অকণমান খাই লওঁ ৰ'ব। আৰু বিশেষ বস্তু একো লোৱা নাই। আপোনালোকক যদি ঘৰত কলো নাই, কল নথকাকৈও আপোনালোকে বনাব পাৰে। গাখীৰখিনি উতলাই লৈ তেনেকৈ কলটো আপোনালোকে স্কিপ কৰিলেই হ'ব। খাবলৈ বিৰাট ধুনীয়া হয়। আৰু ঘৰতে এদিন কৰি চাবচোন, আবেলি সময়ত চাহৰ লগত খাব পাৰিব। আৰু বিৰাট ধুনীয়া লাগিছে খাবলৈ। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। মই জ্যোতি, চাই থাকিব জ্যোতি বিবু বিন্দাছ লাইফ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ অতি সোনকালে। তেতিয়াহ'লে আজিলৈ বাই বাই।